নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকে লৈ আহিছোঁ CRPFত ওলোৱা জবৰ বাৰ্তা। ইয়াৰ এপ্লাইং ডেট আৰম্ভ হৈছে 7 ফেব্ৰুৱাৰী 2020 আৰু শেষ হ'ব 6 মাৰ্চ 2020। ইয়াৰ ৰিটেন এক্সাম হ'ব 19 এপ্ৰিল 2020। ইয়াৰ টোটেল ভেকেঞ্চি আছে 1412টা। পুৰুষৰ ক্ষেত্ৰত 1331টা আছে আৰু মহিলা 81টা। আৰু ইয়াৰ দৰমহাটো হৈছে 25,500ৰ পৰা 81,100লৈ আৰু লগতে DA, HRA ইত্যাদি থাকিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 10+2 হ'লে হ'ব। আৰু ক্লিন ৰেকৰ্ড লাগিব লাষ্ট 4 বছৰৰ। ইয়াৰ এক্সামটো হ'ব নৰ্থ ইষ্ট জোনৰ আমাৰ অসমৰ কেণ্ডিডেটৰ কাৰণে গুৱাহাটী বা ইম্ফলত হ'ব। আৰু চিলেকশ্যন প্ৰচেছ কেইবাটাও আছে, সেইকেইটা মই আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাওক। ষ্টেজ 1তে আছে ৰিটেন এক্সাম হ'ব। ইয়াতে 160 নম্বৰ থাকিব। তাত 60 নম্বৰ জেনেৰেল ইণ্টেলিজেঞ্চ, এৱাৰনেছ, ৰিজনিং, নিউমেৰিকেল এবিলিটি থাকিব আৰু 70 নম্বৰ থাকিব প্ৰফেশ্যনেল নলেজত। 30 নম্বৰ থাকিব লেংগুৱেজ কম্প্ৰিহেনশ্যন এণ্ড কমিউনিকেশ্যন স্কিলত। টোটেল 160 নম্বৰ। আৰু ষ্টেজ 2ত আছে ফিজিকেল মেজাৰমেণ্ট। ইয়াতে হাইটটো চাব। হাইটটো পুৰুষৰ লাগিব 165 চেণ্টিমিটাৰ আৰু মহিলাৰ লাগিব 155 চেণ্টিমিটাৰ। আৰু পুৰুষৰ ক্ষেত্ৰত বডিটো লাগিব আনএক্সপাণ্ডেড 78 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড লাগিব 83 চেণ্টিমিটাৰ। আৰু ষ্টেজ 3ত আছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ইয়াতে পুৰুষৰ ৰেচ হ'ব 100 মিটাৰ আৰু 1.6 কিলোমিটাৰ। তাতে 100 মিটাৰটোৰ কাৰণে সময় আছে 16 ছেকেণ্ড আৰু 1.6 কিলোমিটাৰটোৰ কাৰণে সময় দিব 6.5 মিনিট। আৰু পুৰুষৰ ক্ষেত্ৰত লং জাম্প 12 ফুট হ'ব। তাতে 3টা চান্স দিয়া হ'ব। হাই জাম্প হ'ব 3 ফুট 9 ইঞ্চি, তাতো 3টা চান্স দিব। আৰু মহিলাৰ ক্ষেত্ৰত 100 মিটাৰ দৌৰত সময় দিব 18 ছেকেণ্ড, 800 মিটাৰ দৌৰত সময় দিব 4 মিনিট। আৰু লং জাম্প হ'ব 9 ফুট 3টা চান্স দিব। হাই জাম্প হ'ব 3 ফুট 3টা চান্স। আৰু ইয়াতে ষ্টেজ 4ত আছে যিবিলাকে কেণ্ডিডেটে শ্বুটিং বা কেৰেট, জিমনাষ্টিং, বক্সিং ইত্যাদিত নেশ্যনেল লেভেল বা ষ্টেট লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত চাৰ্টিফিকেট আছে, তেওঁলোকক নম্বৰ দিয়া হ'ব। ইণ্টাৰনেশ্যনেল লেভেলত হ'লে 20 নম্বৰ, নেশ্যনেল লেভেলত হ'লে 18 নম্বৰ আৰু ষ্টেট লেভেলত হ'লে 16 নম্বৰ দিব। আৰু ষ্টেজ 5টো হয় এইটো মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু লাষ্টত আহিলে ষ্টেজ 6, ইয়াত হ'ব মেৰিট লিষ্ট। যিবিলাক কেণ্ডিডেটৰ নম্বৰ বেছি হ'ব তেওঁলোক জবৰ কাৰণে কোৱালিফাইড হ'ব। আৰু ইয়াৰ এপ্লাই প্ৰচেছটো হৈছে অফলাইন হ'ব। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।